নমস্কাৰ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে সুখী আছে আৰু সুৰক্ষিত আছে মোৰো ভালে আজি ভাবিছো ব্লগটো এখিনি প্ৰায় আৰম্ভ কৰো বুলি আজি মই এটা স্পেশাল পিজ্জা বনাইছিলো ভাবিছো এখিনি বাই ব্লগটো কন্টিনিউ কৰো বুলি আৰু আপোনালোকে হেখলৈকে ভিডিওটো চাই থাকিব আৰু হেখত জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিলে খাবৰ কাৰণে প্ৰথমতে মই বেছটো ৰেডি কৰিব লৈছো আৰু তাৰ বাবে প্ৰথমতে মই আধা টেবুল স্পুন ইষ্ট লৈছো এনেকা ড্ৰাই ইষ্ট আজিকালি সকলো দোকানতে পোৱা যায় ড্ৰাই ইষ্ট আধা টেবুল স্পুন লৈছো আৰু তাতে অকণমান কুহুমীয়া পানীত হেখিনি তিয়াই থৈছো প্ৰায় 10 মিনিটৰ কাৰণে যেতিয়ালৈকে হেখিনি এক্টিভেট হৈ যায় ইফালে মই 2 কাপ ময়দা লৈছো এই মেজাৰিং স্পুন বিলাক বাৰ আপোনালোকৰ ওচৰত আছে নে নাই ইমান সুবিধা হয় নহয় এবিলাক থাকিলে মানে বেকিংৰ কাৰণেটো বেষ্ট হয় কাৰণ বেকিংৰ কাৰণেটো হিচাপটো খুব বেছি ইম্পৰ্টেন্ট হয় হে মই ভাবো যে এটো সকলোৰে পাকঘৰত থকাটো বিৰাটেই ইম্পৰ্টেন্ট হয় কাৰণ ইমান সুবিধা হয় আৰু এয়া ময়দাতে মই অকণমান নিমখ দি লৈছো আৰু দি মিলি ভালদৰে মিহলাই লৈছো আৰু ইনটিমিনটে হিফালে 10 মিনিট হৈ গল ইছখিনি থৈ দিয়া আৰু হেখিনিও মই তাতে দি মিলি ভালদৰে মঠি লম আৰু লগত দিম 2 চামুচ চেনি আৰু এই আটাইখিনি বস্তু একেলগে মিহলাই লৈ মিলি এটা ডো ৰেডি কৰি লম আৰু হেখিনি মই প্ৰায় 2 ঘণ্টা মানৰ কাৰণে ঢাকন এখন মাৰি থৈ দিছো যাতে ভালদৰে ইছখিনি এক্টিভেট হৈ এটো গুটে ডোটো মানে ৰাইজ হৈ যাওক খালি ডোটো যেতিয়া মই ৰেডি কৰি আছো তেতিয়া মই কুহুমীয়া পানীয়ে ব্যৱহাৰ কৰিছো আপোনালোকেও যেতিয়া বনাব তেতিয়া কুহুমীয়া পানীয়ে ব্যৱহাৰ কৰিব আমাৰ ডোটো ৰেডি হৈ গল আৰু ডোটো যেতিয়া ৰেডি হৈ যাব তাৰ পিছত অকণমান তেল দিব প্ৰায় 2 টেবুল স্পুন মান দিব লাগিব আৰু তেলখিনি দি মিলি পুনৰ ভালদৰে লৰাই ভালদৰে মঠি থাকিব যাতে তেলখিনি ডোটোৰ লগত ইনকৰ্পৰেট হৈ যায় আৰু তাৰ পিছতে ঢাকন এখন মাৰি এই ডোটো ভালদৰে থৈ দিব যাতে অকণমানো বতাহ নোহোমাই আৰু যাতে ভিতৰত মানে যেটো পাত্ৰত আপুনি থব সেই পাত্ৰটো অকণমান তেল দি লগাই থব যাতে ডোটো ৰাইজ হ'বৰ কাৰণে সুবিধা পায় আৰু লগতে ভিতৰত যেটো হিট উৎপন্ন হ'ব হিটটো প্ৰায় ডোটো ৰাইজ হ'ব আৰু তেতিয়াহে ব্ৰেডটো বেছি ভাল হ'ব আৰু ডোটো এনেদৰে টাক কৰি মিলি ভিতৰলৈ এনেকৈ টাক কৰি থব তেতিয়া ডোটো বেছি ভাল হয় আৰু এটো হ'ল এটা সৰু টিপছ এণ্ড ট্ৰিক্স Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes. Show off your fantasy reality. Whoa. এতিয়া এটো ডোটো ৰেডি হ'বলৈ প্ৰায় 2 ঘণ্টামান লাগিব সেইকাৰণে এখিনি এনেকৈ ঢাকি থৈ দিলো আৰু ইফালে আমাৰটো বাৰ ডিনাৰ ব্যৱস্থা হৈ গল আমি পিজ্জা খাম কিন্তু বাপুকনো কি দিম সেইকাৰণে বাপুইটো পিজ্জা নাখাব সেইকাৰণে তাৰ কাৰণে ৰেডি কৰিছো খিচিৰিটো মোৰ লাগে যে শিশুসকলৰ কাৰণে একেবাৰে বেষ্ট অপচন হয় বিৰাট সুবিধা হয় কাৰণ এটো সাধাৰণতে আপত্তি নকৰে শিশুবিলাকে হেহে এটো একেবাৰে বেষ্ট অপচন হয় মই ইয়াতে মগু দাইল আৰু চাউল একেলগে তিয়াই থৈ দিছো আৰু পিছত সময়ত বনাই দিম আৰু এতিয়া আহিলো পিজ্জাৰ টপিংছখিনি ৰেডি কৰিবৰ কাৰণে মই ইয়াতে চিকেন পিস এনেকৈ ব্ৰেষ্ট পিস মই সদায় বেলেগকে থৈ দিও সেইখিনি মই এনেকৈ কাটি টুকুৰা কৰি লৈছো প্ৰথমতে ইয়াত পুৰা ব্যস্ত ললিপপ খাই খুব বেছি ভাল পায় ললিপপ এটা পালে আৰু কথাই নাই বাকি একো তাক নালাগে আৰু সেইকাৰণে এতিয়া মোকো পাহৰি একদম নিজৰ কামত ব্যস্ত
ফ্ৰাই পেনখন গেছত তুলি দিছোঁ তাতে মই অকণমান তেল দিছোঁ তেল দি তাতে মই চিকেনখিনি দি দিম জালুক অকণমান দিছোঁ নিমখ অকণমান দিছোঁ আৰু অকণমান চচ বা যিমানখিনি দিছোঁ আৰু এইখিনি ছটে কৰি ল'ম গোটেইখিনি বেছিকৈ ভাজি থাকিব নালাগে কাৰণ চিকেনৰ ব্ৰেষ্ট পিচটো তাতে ব্ৰইলাৰ চিকেনৰ আৰু খুব সোনকালে হৈ যায় গতিকে বেছি দেৰি নালাগে পটককৈ হৈ যায় Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes. Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse from the outside, then you see me now, see me now, see now. Don't need any timeline to prove that this is my life. I can see it now, see it now, see now. You'll be living your good life. Catch a glimpse of the outside, then you see me. प्राइस क्लिप दो मानिक ओके को ओके हाँ को आजा शाबाश अच्छा বাপুৰ ভাত খোৱাৰ সময় হ'ল গতিকে মই বাপুৰ কাৰণে ভাত লৈছোঁ আৰু এয়া যে খিচিৰি মই কৈছিলোঁ আপোনালোকক বনাইছোঁ বুলি খিচিৰিত মই অমিতা আৰু আলুও দিছিলোঁ গতিকে সেয়াই হয় বাপুক তেতিয়াহ'লে ভাতখিনি খুৱাই লওঁগৈ ভাত খোৱা হৈ গ'ল আৰু ইন টাইম আমাৰ এই পিজ্জাৰ ড'টো ৰাইজ হৈ গ'ল যথেষ্টখিনি প্ৰায় 2 ঘণ্টা সময়ৰ কাৰণে মই এনেদৰে থৈছিলোঁ আৰু এয়া চাওক কি ধুনীয়াকৈ ৰাইজ হ'ল আৰু এইটোক এতিয়া মই বেছিকৈ এতিয়া আৰু মাৰিব নালাগে জাষ্ট অলপ লাহে লাহে মাৰি দিলে হৈ গ'ল আৰু ইয়াৰ পৰা মই 3টা প্ৰথমতে বল উলিয়াই লৈছোঁ মই ভাবিছোঁ যে আমাৰ কাৰণে 3টা পিজ্জা ইনাফ হয় অৱশ্যে মোৰ অভেনটো সৰু হয় গতিকে ইমান ডাঙৰ পিজ্জা নহয় যিমান ডাঙৰ মানে আমি হোটেলত খাবলৈ পাওঁ এই মিনি পিজ্জাটো থাকে যে মিনি পিজ্জাটোৰ সমানে হয় গতিকে ভাবিছোঁ যে 3টা বলেদি হৈ যাব আৰু তাৰপিছতো বহুতখিনি থাকি যাব তে সেইখিনি দিও মই কিবা এটা পিছদিনাখন বনাম ভাবিছোঁ আৰু এয়া ময়দা অকণমান ছটিয়াই মেলি এইখিনি বেলিব লৈছোঁ ভালদৰে খুব বেছি শকত কৰিব নালাগে খুব বেছি পাতলো কৰিব নালাগে অকণমান মিডিয়াম চাইজত কৰিছোঁ আৰু তাৰপিছতে কাটা চামুচ এখন দি অকণমান ফুটা কৰি দিছোঁ তেতিয়া ভিতৰলৈকে বস্তুখিনি যায় সেয়েহে আৰু লগতে বেক হওঁতে সুবিধা হয় পালে অভেনটো প্ৰি হিট কৰি লৈছোঁ 250 ডিগ্ৰীত 10 মিনিটৰ বাবে আৰু ইফালে যিখন বেকিং পাত্ৰত মই মানে বনাম পিজ্জাটো বেক কৰিম সেইটোত অকণমান তেল সানি লৈছোঁ তেল সানি তাতে মই পিজ্জাটো দি দিম পিজ্জাৰ বেছটো আৰু তাৰপিছতে টপিংছখিনি দিম মই প্ৰথমতে মই চচ দি লৈছোঁ মোৰ ওচৰত পিজ্জা চচ নাছিলে সেয়েহে নৰ্মেল চচে দিছোঁ আৰু ভালদৰে গোটেই পিজ্জাটোত লগাই লৈছোঁ আৰু তাৰপিছতে মই ইয়াতে চীজ দি দিছোঁ মই মজৰেলা আৰু চেডাৰ চীজ একেলগে ইয়াতে এনেদৰে পোৱা যায় সেয়াই দিছোঁ আৰু তাৰ ওপৰতে মই চিকেনখিনি দি দিম চিকেনখিনি দিয়াৰ পিছতে মই ইয়াতে পিঁয়াজ অকণমান দি দিছোঁ কাটি আৰু লগতে আকৌ ওপৰত অকণমান চীজ দি দিছোঁ আৰু টপিংছখিনি দিয়া হোৱাৰ পিছতে মই ইন দ্য মিন টাইম আমাৰ অভেনটো প্ৰি হিট হৈ গ'ল সেইটোত ভৰাই দিছোঁ প্ৰায় 10 মিনিট 15 মিনিটমানৰ কাৰণে Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes.
বাপুৰ উৎপাত দেখিছেনে বাৰু আৰু পিছফালটো বেকগ্ৰাউণ্ডটো প্লিজ ইগন'ৰ কৰিব ঘৰৰ একেবাৰে অৱস্থা নোহোৱা কৰি থৈছে মই চাফা কৰি কৰি হাইৰাণ হৈ যাওঁ আৰু সি সিমানে লেতেৰা কৰি থাকে आजा शाबाश जा उठ गो ताते उठ गो जा उठ गो जा পিজ্জাটো খাওঁতে যায় প্ৰায় 10-15 মিনিটমান সময় লাগিছে সেইখিনি সময় আমি ৱেইট কৰিব পৰা নাই অভেনটো ওচৰত গৈ ভালদৰে বহি লৈছোঁ একেবাৰে চাই আছোঁ পিজ্জাটো কেনেকৈ হৈছে কি হৈছে আৰু লগতে পাপু তাক আমি শিকাইছোঁ এতিয়া যে লেতেৰা কৰিলে নিজে চাফা কৰিব লাগিব সেইকাৰণে ইয়াতে পানী পেলালে এতিয়া সেইকাৰণে মুচিবলৈ দিছোঁ আৰু ষ্টাইল চাক ভৰিয়েহে মুচে হাতেৰে নুমুচেই हाय बाय আৰু ইফালে হৈ গ'ল আমাৰ পিজ্জা ৰেডি এয়া চাওক মই উলিয়াই আনিছোঁ একেবাৰে বিৰাট টেষ্টি হৈছে মই আপোনালোকক কৈ বুজাব নোৱাৰোঁ আপোনালোকে এইটো এবাৰ চেষ্টা কৰি চাব আৰু যদি বেয়া হয় আপোনালোকে মোক ক'ব সঁচাকৈ ভাল হৈছে আৰু চেষ্টা কৰি চাব ভাল হ'বই লাগিব পিজ্জাটো খাই সঁচাকৈ বিৰাটেই বেছি ভাল লাগিলে আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব পিজ্জাটো আৰু পিজ্জা খাই মেলি ৰাতি আমি শুই থাকিলোঁ আৰু ৰাতিপুৱা শুই উঠি মই দৈনন্দিন কামবিলাকত ইমানেই ব্যস্ত হৈ গ'লোঁ পাহৰিয়ে থাকিলোঁ যে ভিডিঅ'টো কণ্টিনিউ কৰিব আছিলে আৰু এতিয়া আকৌ গধূলি হ'লহি আকৌ গধূলি এতিয়া নাস্তাত কি বনালোঁ জানেনে সেই পিজ্জাৰ যে বেচটো বাকী আছিলে সেইখিনি দিয়ে ডমিন'জ ষ্টাইল জিংকি পাৰ্চেল বনাইছিলোঁ পনীৰ দি মেলি কিন্তু ক্ষমা কৰিব মই ৰেচিপিটো একেবাৰে শ্বুট কৰিব নহ'লে যিহেতু মই কাৰণ দেখাব নোৱাৰিম তথাপি মই অকণমান আপোনালোকক কাটি দেখুৱাই দিছোঁ চাওক হওক এইটো খাবলৈ সাংঘাতিক ভাল হৈছিলে পিছে মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু তথাপি একো নাই আৰু এদিন মই পিছত বাৰু দেখাই দিম আপোনালোকক কিন্তু খাবলৈ সঁচাই বিৰাট ভাল হৈছিলে এয়া চাওক দেখাই দিছোঁ ভিতৰখন কিমান জুচি হৈছিলে আৰু কিমান বেছি ভাল হৈছিলে পিছত এদিন দেখাই দিম বাৰু ব্লগটো এইখিনিতে শেষ কৰোঁ বুলি আৰু মনত ৰাখিব যে আপোনাৰ 1000 টকীয়া জোতাযোৰ সদায় ভৰিৰ তলতে থাকিব কিন্তু 1 টকা দি মগনিয়াৰ পৰা পোৱা আশীৰ্বাদ সদায় মূৰৰ ওপৰত থাকিব গতিকে আজিলৈ আহোঁ আপোনালোকৰ প্ৰিয় বান্ধৱী সদায় আহি থাকিব আপোনালোকৰ মাজলৈ আপোনালোকে চেনেলটো চাই থাকিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গ সকলোৰে লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ থেংক ইউ ফৰ ৱাচিং বাই বাই লাভ ইউ